আজি দুপৰীয়া ভাত সাজত এয়া কণী আলু তৰকাৰী বনাম। কণী আলুখিনি বইল কৰি ল'লোঁ। এইফালে মাইনাই সোনকালে স্কুলৰ পৰা অহাৰ কাৰণে এইফালে মোক অলপ সহায় কৰি দিলে। কণী আকৌ বাকলিখিনি আলু বাকলিখিনি গুচাই দিলে। এইফালে আকৌ বনশাক দুডালমানো বুটলি লৈ বনশাকখিনি ভাজি লৈছোঁ। এইফালে আজি সোনকালে স্কুল অহাৰ বাবে তাই মোক অলপ ভিডিঅ' অকণ কৰি দিলে, নহ'বা মই অকলে গোটেইখিনি দেখাব নোৱাৰোঁ, অলপ ক্লিপ ৰাখোঁ। এইফালে দেখিছেনে ইমানখিনি বনশাক, ইমান কণমান হৈ গ'লগৈ। এইফালে বনশাকখিনিও হৈ গ'ল। এই বাতি এখনত কাঢ়ি ল'লোঁ। সেইখন কাঁহীতে কণী আলু তৰকাৰীখিনি বনাম আৰু এখন কেৰাহী লেতেৰা নকৰোঁ। এইফালে সেইখন কেৰাহীতে কণীকেইটা ফ্ৰাই কৰি ল'লোঁ। এতিয়া পিঁয়াজ অলপমান সৰহকৈ দি ভাজি ল'ম। এতিয়া আলুখিনি এড কৰি দিম ভিডিঅ'টো বেছি দীঘল কৰা নাই, অলপ ৰাখিছোঁ। এইফালে দুপৰীয়া ভাত সাজ আজি এনেকৈ খালোঁ আৰু এইফালে খাই লৈ আকৌ তাঁতশালত আহিলোঁ। গামোচা কালি বাচিছিলোঁ যে ফুল সম্পূৰ্ণ নহ'ল, বাচিলোঁ। আকৌ গামোচা ফুল বাচি সন্ধিয়া হোৱাৰ লগতে ছাগলীজনীও আনিবলৈ যাওঁ বোলো। অলপ ক্লিপ এটা ৰাখোঁ। এইটো আমাৰ ফ'ৰ লাইনটো। এইফালে পথাৰৰ পৰিৱেশটো দেখাইছোঁ আপোনালোকক অলপমান। ইমান সুন্দৰ দেখিছেনে? বাই।